সো গাইজ কেনে খবৰ আপোনালোকৰ। আজি ভিডিঅ'টো এনেকুৱা মানে মনত পৰিল যে আমাৰ গাঁৱৰ আমাৰ যিকেইটা আমি আছিলোঁ মানে সমনীয়া আছিলোঁ সেইকেইটা দি লগ লাগি আমি ফাকুৱা খেলিলোঁ। কিন্তু ফাকুৱা খেলাৰ পিছত ভিডিঅ'টো মানে কৰি থৈ দিয়াহে হ'ল, ভিডিঅ'টো আপলোড দিয়া নহ'ল। এতিয়া মনত পৰাৰ লগে লগে মই আপোনালোকৰ আগত এই ভিডিঅ'টো আপলোড দিব ওলাইছোঁ, যাতে আপোনালোকে স্কিপ নকৰাকৈ চাব কেনেকুৱা ধেমালি কৰা গৈছে। মানে সাংঘাতিক আমি ফূৰ্তি কৰিছোঁ, এনজয় কৰিছোঁ দেই। কিন্তু আপোনালোকে চাব দেই। কিন্তু এটাই কথা, মই নতুন আগৰ পুৰণা চেনেল যিকেইটা গৈছে মোৰ গোটেইকেইটা ডিলেট হ'ল। কিহৰ কাৰণে ডিলেট হ'ল মই নাজানো, কিন্তু এইবাৰ কোনো কাৰণত ভুল নকৰোঁ। এইবাৰ মই একদম মানে হুঁচিয়াৰ মানে একদম ভিডিঅ' এবাৰ বনাই কিনে আপলোড দিম। ইয়াতে ক'ত কি মিউজিক চিউজিক মই একো দিয়া নাই, ডাইৰেক্ট ভিডিঅ' কৰিছোঁ আৰু ডাইৰেক্ট দিম। এতিয়া উল্টা পুল্টা য'ত যি আছে চবখিনি আপোনালোকে চাই ল'ব। মই খালি জাষ্ট দিব লাগে দিছোঁ এইবাৰ, যাতে চেনেলটোত যাতে একো ধৰণৰ প্ৰভাৱ নপৰে সেইটো কাৰণে। বাৰু যেই নহওক, মই এটাই কথা কওঁ, আপোনালোকে ভিডিঅ' চাব বুলি মই আশা কৰিছোঁ। এইখিনিয়ে মই জানো। মই ভিডিঅ' আৰু মানে একদম নন ষ্টপ বনায়ে থাকিম আৰু এতিয়াৰ পৰাই। কিন্তু মই কেতিয়াও আৰু নকৰোঁ আৰু কাৰো ভিডিঅ' চুৰ কৰিও নেদোঁ। মই নিজৰ ভিডিঅ' মই যিমান পাৰোঁ নিজৰ ভিডিঅ'খিনিকে দিম। আপোনালোকক মোক ছাপোৰ্ট কৰিব, মই সেইখিনিয়ে বিচাৰোঁ, বেলেগ একো নালাগে মোক। এতিয়া এইখিনি হ'ল আমাৰ ফাকুৱা খেলা দিনাৰ ভিডিঅ'। কিন্তু মই এইটো ভিডিঅ' আগতে দিব লাগিছিল, কিন্তু দিছোঁ এতিয়া। আপোনালোকে মোৰ মানে মনত পৰিল, হঠাৎ মনত পৰিল, ফাকুৱা খেলাৰ ভিডিঅ'কেইটা দেখোন বনাই থৈ দিছিলোঁ, দিবই পাহৰিছিলোঁ। আজি মনত পৰাৰ লগে লগে এই কণ্টেণ্ট এটা বেলেগ এটা কণ্টেণ্ট বনাই আছিলোঁ, কিন্তু এইটো দিম আৰু এতিয়া আপোনালোকে চাব দেই। এইটো ধুনীয়া ফূৰ্তি কৰা গৈছে গাঁৱৰ মানুহখিনিৰ লগত। দেখা পাইছে, সকলো ঘৰে ঘৰে গৈছোঁ দেই। কিন্তু আমি ঘৰে ঘৰে গৈছোঁ, 2-1 টকা যি পাইছোঁ তাকে আমি খানা এটা খালোঁ। যাই নহওক ফূৰ্তি কৰি ভাল লাগছে। গোটেইখিনি মানে খোল বাই লৈছে। দেখা পাইছে আমাৰ মানুহকেইটা কি একদম ফূৰ্তিত আছে। এই চাওঁ আমাৰ বাবু কি ফূৰ্তি। মুনি, সেইদিনা আছিলি নে তই ফাকুৱা খেলাৰ দিনা? তই ফাকুৱা খেলাৰ দিনা নাছিলি? কি মজা ফাকুৱা খেলা গৈছে আমাৰ সেইদিনা। তই থাকিব লাগিছিল সেইদিনা। ক'ত কাম কৰিব গৈছিলি তই? এক মিনিট ৰ। ক'ত কাম কৰিব গৈছিলি তই? নাই, যাৱা নাই। ক'তো যোৱা নাই। ঠেলা মাৰা চকত পেলাই মাৰা কাম কৰিব গৈছিলোঁ। এই ঠেলা মাৰা চকত বোলে পেলাই মাৰা কাম কৰিব গৈছিলে। মুনি কথা শুনছা, এইকেইটা আমাৰ ফাকুৱা খেলি পেলাই এইকেইটা দেখিছা নে কি মোচনত বহি আছে, কি মোচন দিয়ে আৰু এইকেইটাই আমাৰ খুলীয়া কাই, এইটো খুলীয়া কাইটো দেখিছে না? এইটো এই পুৰা মানুহ একদম মানে ভাল ফাকুৱা উদযাপন কৰিছোঁ দেই আমি। কিন্তু দেখা পাইছে আজিলৈ ভিডিঅ'টো ইমানে। ধন্যবাদ।